Hello friends, welcome to my YouTube channel Entertainment Point 2. চুলিডাল বহুত দীঘল আছে মোৰ, গতিকে কাটিব যাম আজি। মুকালমুৱাৰ পুলিচ ষ্টেচনখনৰ সন্মুখতে আছে বহাগী মাৰ্কেটৰ আপোনাৰ পাৰ্লাৰখনৰ নাম হ'ল কি আছিল এইটো ৰূপ-কাৰেং বিউটি পাৰ্লাৰ। নামটো আহে আৰু যায়, গতিকে কথা নাই। মই এতিয়া মানে গাড়ীত চলাই ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ মই ছিংগেল যাম। গতিকে একদম বহাগী মাৰ্কেটত গৈ পাই কিনে মই আপোনালোকক ভিডিঅ'টো নেক্সট ষ্টাৰ্ট কৰিম, মানে তাতে লগ পাম। গতিকে এতিয়ালৈকে বাই বাই, ভিডিঅ'টো আগলৈকে চাই থাকক। সেইখন আপোনালোকৰ মুকালমুৱা পুলিচ ষ্টেচন। আৰু এতিয়া বহাগী মাৰ্কেট বুলি কয়। বহাগী মাৰ্কেটৰ মানে ওপৰত আছে এই ৰূপ-কাৰেং। দেখিব পাইছে তেওঁলোকৰ, এয়া মই দেখাই দিছোঁ বিভিন্ন ধৰণৰ হেয়াৰষ্টাইল। ৰূপ-কাৰেং বিউটি পাৰ্লাৰ, ইয়াত তেওঁলোকৰ ষ্টেচনাৰীবোৰ বিক্ৰী কৰে। আৰু ইয়াৰ ওপৰত আছে ৰূপ-কাৰেং। চুলি কেইডাল কাটি যাওঁ। সেইজন দেখি কিনে পুৰা হাঁহি আছে। ঠিক আছে, গৈছোঁ ভিতৰলৈ। গতিকে ভাবিছোঁ আজি অলপমান চুলিকেইডাল কাটি লৈ যাওঁ। একদম কিবা কিবি হৈছে, বহুত দীঘল হৈ গৈছে। গতিকে এয়া দেখিছে, এতিয়া ৰূপ-কাৰেং ধুনীয়া পাৰ্লাৰ। আৰু এইপিনে এইখন ইহঁতৰে এখন লেডিজ হয়। তো যাওঁ ভিতৰত, যাওঁ এতিয়া কি কৰি যাওঁ। And I wonder all day, who are you and you are not the one in your way. And then I think about myself and I stayed. I'm a pretty boss, look almost your brain waves. I'm a freak in the sheets, I got class. I'ma grab an ass if you want it. Best you ever had and give it to you right. এইকেইটা কি মেচিন উলিয়া? মালিচ কৰা তাতো বনোৱা মেচিন বিলাক কৈ ফুল এচি কেইটা এচি আছে? তিনিটা, দুটা। And I wonder all day, who are you and you are not the one in your way. And then I think about myself and I stayed. I'm a pretty boss, look almost your brain waves. I'm a freak in the sheets, I got class. I'ma grab an ass if you want it. Best you ever had and give it to you right. Girl that they don't talk about, quiet with a big mouth. Listen for the doubt, then call it. Make you out for what you say to me. Look at every single date. If you got what I need, then oh, I'll take you on like a big deal. Legs you can unfeel, key in ignition. Just keep me for like I had a meal once in a while. Feel I know you like it.
tell me what to do, 'cause I can't find a way. Baby, please just tell me if I'm, tell me if I'm, tell me if I'm fine. Tell me if I'm, tell me if I'm, tell me if I'm, baby, please just tell me if I'm fine. Just tell me if I'm fine. But it's not okay. Whatever, can I walk away? Oh yeah. I love you too, don't love me back. I can't stand this feeling inside my mind. Baby, please just tell me if I'm fine. Please just tell me if I'm fine. 'Cause I don't know why it's stuck in my heart, baby. Please just tell me if I'm fine. এতিয়া হ'ল মোৰ চুলি কটা আপোনালোকে দেখিছে কেনেকুৱা হ'ল কমেণ্টত জনাব চুলিকেইডাল এতিয়া মানে কিবা অলপ হেৰি কৰি থৈছোঁ আৰু মানে কি এতিয়া ধোৱাৰ পিছত পূৰা ফাইনেল এইখিনি হ'ব লাষ্টৰখিনি আপোনালোকক দেখাম বাৰু এতিয়া এনেই সেইকাৰণে একদম মানে একদম পূৰা সেই হৈছে চুলিখিনি ধোৱাৰ পিছত আৰু ভাল হ'ব শুকাব লাগিব 10 মিনিটমান লাগিব বুলি কৈছে গতিকে এইখিনি টাইমলৈকে আমি আৰু যিটো আৰু ৰূপ-কাৰেং বিউটি পাৰ্লাৰখনৰ স্বত্বাধিকাৰী আমি মইনুল দা বুলি মাতোঁ তেওঁৰ লগত জানো তেওঁৰ পৰা দুষাৰমান শুনো তেওঁ কেতিয়া ষ্টাৰ্ট কৰিছিল কেনেকুৱা কি কথা গতিকে বলক তেওঁৰ লগত মাতোঁ এয়া হৈছে এইখনৰ স্বত্বাধিকাৰী মইনুল হক ন আমি মইনুল দা বুলি মাতোঁ বাৰু লগৰ নিচিনা নহয় বাৰু ডাঙৰে হয় কিন্তু এনেই ফ্ৰেণ্ডলি চলোঁ মইনুল দা আপুনি কেতিয়া মানে ষ্টাৰ্ট কৰিছিল এইখন 99 কিমান বছৰ হ'ল 20 বছৰ 21 বছৰ মানে 21 বছৰে হ'ল তো আমাৰ ষ্টাৰ্টিং ইয়াতে মানে ন ষ্টাৰ্টিং হয় ইফালে আছিলে নহয় নহয় মানে ইয়াতে আপুনি কৰিছিল মুকালমতে কৰিছিল আৰু বাকী এনে শিকিছিল নে ক'ৰবাত কিনে মই হেৰি হাতীগাঁও যে আছে হাতীগাঁও ছিগনেচাৰ বুলি হয় হয় মৰিগুণ্টিয়া বাটৱাৰী বুলি তেখেতৰ তাত শিকিছে বাকী এতিয়া ইয়াত কেনেকুৱা আপোনাৰ কাষ্টমাৰৰ ৰেছপন্সটো কাষ্টমাৰ ভালে ৰেছপন্সটো বঢ়িয়া এই শুনাততো মানে বহুত দূৰৰ পৰাও আহে কাম ভাল পায় বুলি কৈছে কাম ভাল পায়ো নে নহ'লে আৰু হাজোৰ পৰাও আহে বুলি শুনিলোঁ আৰু বৰক্ষেত্ৰী এইবিলাকৰ পৰা আহে ঠিকে আছে বাৰু ভাল লাগিলে আপোনালোক আহি আৰু বাকী এনেই আপোনাৰ কি কি মানে ইয়াৰ যিটো মানে সকলো পাৰ্লাৰ বা কিবা এই থাকেতো মানে স্পেচিয়েলিষ্ট কিবা এটা থাকে তেনেকুৱা কিবা আছেনে গোটেইবোৰ এনে ঠিকেই এনে গোটেইখিনি কামেই হয় কিন্তু কথা হ'লে মেক্সিমাম আৰু হেয়াৰ কাটটো বেছি চলে বাকী কামো হয় ইয়াত লেডিছৰ কাৰণে সন্মুখত কিবা আছিল চাগে লেডিজে আছে সন্মুখত লেডিছৰ কাৰণে মানে ইয়াত লেডিছবিলাক আহিলেও মানে চিন্তা নাই আৰু লেডিজৰ আছে ইফালে আগফালে আছে ঠিকে আছে বাৰু ভাল লাগিলে কম্বাইন আছিল এতিয়া আৰু আমি ৰুমটো সেইফালে লৈ ল'লোঁ তলত যাব আৰু তলত হ'ব ঠিকে নতুন এখন ঠিক আছে বাৰু ভাল লাগিল Nangga ঠিকে আছে I like you but it's not okay. Whatever, can I walk away? Oh yeah. Guess I see your face, so tell me what to do, 'cause I can't find a way. Baby, please just tell me if I'm, tell me if I'm, tell me if I'm fine. Tell me if I'm, tell me if I'm, tell me if I'm, baby, please just tell me if I'm fine. Just tell me if I'm fine. তো এয়া হৈ গ'ল মোৰ ফাইনেল লুক তো হেয়াৰটো আপোনালোকে দেখিছে নেকি
তো এতিয়া আপোনালোকৰ কাম এটাই ভিডিঅ'টোতো চালে ভালকৈ এতিয়া মোৰ চুলি হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিল ইয়াৰ কামখিনি কেনেকুৱা লাগিল গোটেইখিনি আপোনালোকে কমেণ্টত জনাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু জানেতো আৰু যিবোৰ নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি কোনোবা মানে আগ্ৰহী এনেকুৱা ফেশ্বনৰ প্ৰতি মানে ধৰক হেয়াৰ ষ্টাইল হওক হেয়াৰ কালাৰ হওক বা ফেচিয়েল এনেকুৱা কিবা কাৰণে যদি আগ্ৰহী তেতিয়াহ'লে আহিব পাৰে মুকালমুৱাৰ ৰূপকাৰেং মুকালমুৱা পুলিচ ষ্টেচনৰ সন্মুখতে বহাগী মাৰ্কেট আছে বহাগী মাৰ্কেটৰ টপ ফ্ল'ৰত গতিকে ইমানখিনি আৰু আজিলৈকে মই এতিয়া ঘৰত যাওঁ বহুত ৰাতি হ'ল আপোনালোকে ভালকৈ থাকক ঘৰতে থাকক সুস্থ থাকক আৰু সতৰ্ক